নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। আজি মই উপস্থিত আছোঁ শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৰ স্থানৰ সৌজন্যত লখিমপুৰ জিলাৰ ৰাইজৰ সহযোগত হোৱা অসম ভিত্তিক ভাওনা সমাৰোহত। গোপাল মহাপ্ৰভুৰ স্থানৰ সৌজন্যত আৰু লখিমপুৰ জিলাৰ ৰাইজৰ সহযোগত অসম ভিত্তিক ভাওনা সমাৰোহ উদযাপন প্ৰতিযোগিতা জয় গুৰু শংকৰ প্ৰতি শ্ৰী সন্মানীয় বিৰাট চন্দ্ৰ আৰু পৰিয়ালবৰ্গ প্ৰতি ভাজনীটো কৃষ্ণ। এই ভাগী ভাওনা সমাৰোহত আমাৰ পৰিয়ালটোৰ সৌভাগ্য ঘটিছিল যে আমিও এখন ভাওনা আগবঢ়াইছিলোঁ। ভাওনাখনৰ নাম হৈছে অৰ্জুনৰ পুত্ৰবধূ লাভ আৰু দলটি আহিছিলে ধেমাজিৰ পৰা। এয়া গায়ন বায়নেৰে ভাওনা ভাগ আৰম্ভ কৰা হৈছে। আমি আগবঢ়োৱা ভাওনা ভাগ আচলতে ৰাতি 9টা বজাৰ পৰা আৰম্ভ হৈছিলে, কিন্তু তথাপিও মানুহৰ দেখিছে সমাগম যথেষ্ট। এই ভাওনা সমাৰোহ ভাগিত লখিমপুৰৰ ৰাইজৰ সহযোগ দেখিব পোৱা গৈছে। এয়া সূত্ৰধাৰৰ প্ৰৱেশ দেখিব পাইছে। এয়া দেখিবলৈ পাইছে বৃহন্নলা ৰূপী অৰ্জুন।
আৰু এয়া চাওকচোন লাভ কৰিব খোজে সমস্ত গোধন গতিকে সব সেনাপতি সব পুত্ৰ উত্তৰ পিতা এই ক্ষেত্ৰত তোমালোক সদা থাকিব হস্ত দেখি নহয় কৰিন্দ্ৰী তোমাৰ হস্তৰে কোমল আঙুলি তোমাৰ ৰূপ যৌৱনে মোৰ নিত্য ভৰণ কৰিছে ভাবি আছা তুমি মোৰ হৃদয় দুষ্ট ধনৰ দাম দুয়োজন শিল্পীয়ে যে কি ধুনীয়া নৃত্য কৰিছে চালি চাই থাকিবলৈ মন যায় এয়া ভীম আৰু সেনাপতিৰ যুদ্ধ বিহল্ললা অৰ্থাৎ অৰ্জুন আৰু কৌৰৱৰ মাজৰ যুদ্ধ
অজ্ঞাতবাস সমাপ্ত কৰি পঞ্চপাণ্ডৱে নিজৰ পৰিচয় দিয়া সেই মুহূৰ্ত মই দ্বিতীয় পাণ্ডৱ বিকুদৰ আপোনাৰ জনসংখ্যাৰ নাম কৰি আর মই অর্জুন বৃহন্নরূপে আপনার পুত্রে সংগীতর শিক্ষা করেছিল মই নতুন আপোনাৰ ৰাজ্যৰ অষ্টপালক এয়াই বান্ধব অর্জুনের পুত্র অভিমন্যুর হবে বহা সমর্থনে বিমান কার্য সম্পাদন করে মুক্তরা শুভ কার্যে আরো বিলম্ব করার নাই প্রয়োজন এয়া ৰাতি 2:45 হ'ব তথাপিও ৰাইজ এতিয়াও উপস্থিত আছে এয়া ভাওনা সমাপ্ত হোৱাৰ পিছত সকলোৱে আচলতে কিবা ভুল ত্ৰুটি যদি হৈছে তাৰে ক্ষমা খুজিবৰ বাবে এভাগ প্ৰাৰ্থনা এনেকৈ কৰিবলৈ তেওঁলোক আটাইবোৰ উপস্থিত হৈছে ধেমাজিৰ পৰা অহা শিল্পীৰ দলটিক বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকৰ অভিনয় সঁচাকৈয়ে বহুত ধুনীয়া আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ ধন্যবাদ